মামা প্রকৃতি হাজার অযুত বছৰীয়া পুরাতন সংস্কৃতি আশা আছে পৃথিৱীখন ধুনীয়া সেইকাৰণে জীয়াই আছো না তো সেইকাৰণে আমি যাই পামতো মিনা বছৰ বিচৰি পাগলা কুত্তা ঘূৰা দিছো কৈছি কেনা কেনা ঘূৰছো যাবে ঘৰত কিবা খাব লাগিছিল খাই লৈ যাম ভাই ও কৃষ্ণ হে ওই যে নলবাড়ির রাত ও আমার নলবাড়ির রাত ওই যে নলবাড়ির রাত ও আমার নলবাড়ি তো গাইস আমি ঘুরা যে অকলে রাস্তা পাই গৈ মানে পাগলা কুকুর ঘুরা দিম ওই কি আছে কি তাকলে রাস্তা পাবি বাংলু ভাই মানে না আমি রাস্তা করি না আমি রাস্তা করি না এক রাত বেলা কোনো না আমি দই আইছো মানে লগো নাই আজি বর্তমান আপোনালোকক দেখাম অলপ মানুহ বহুত আগত চাওক আজি হৰি মন্দিৰৰ পাদূলিত ভক্তগণৰ সমাগম এপিনে চাওক সিদিনা ইয়াৰে কল এডাল ভাঙিছিলে এতিয়াও নাই কলডাল এডাল কল আছে ইভাগে এডাল নাই তো ভিতৰলৈ যাই আছো আমি ও মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত রাত পূর্ণিমার চন্দ্রমাই রাত তুলি করে আলোকিত ওই যে নলবাড়ি রাখ আমার নলবাড়ি জল জীবন মিশন ঘরে ঘরে বিশুদ্ধ খোৱা পানী মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাখো চবৰ আলোড়ন নাচে নাচে গানে প্ৰাণে কি যে মধুক্ষণ যে নলবাড়ি রাখ আমার নলবাড়ি রাখ ও নলবাড়ি রাখ আমার নলবাড়ি রাখ ও নলবাড়ি রাখ আমার নলবাড়ি গ্ৰন্থমেলালৈ যাই আছো আমি গাইছ আমি এটা বৰ্তমান গ্ৰন্থমেলাত আছো মই কৈছি গ্ৰন্থমেলাত আহি কেনেকুৱা লাগিছে তুমি কি ক'বা গ্ৰন্থমেলাৰ বিষয়ে কি ক'বা গ্ৰন্থমেলা মানে আমাৰ ইয়াত নলবাৰী ৰাসত যিটো গ্ৰন্থমেলা পৰিৱেশ হৈছে এইবাৰ ধুনীয়া একদম মানে আনকেইবাৰ গ্ৰন্থমেলা পৰিৱেশটো আৰু এইবাৰ গ্ৰন্থমেলা পৰিৱেশটো একদম এইবাৰ গোটেইকেইটা আপোনালোকে চাব পাৰে এইফালে গোটেইকেইটা পৰিৱেশ মানে একদম এটা মানে কালাৰটো হওক এটা কৰি লোৱা গৈছে আৰু গোটেইকেইটা মানে এইবাৰ গ্ৰন্থমেলা অন্যবাৰৰ তুলনাত এইবাৰ বহুত ভিৰ মানুহৰ সেইটো এটা ভাল কথা এইটো এটা মানে গুণাত্মক দিশ হয় আচলতে কিতাপৰ দিশত মানুহ আচলতে আগবাঢ়ি যাব লাগে আপোনালোকে নিশ্চয় জানে তো দেখাই দিছোঁ যাব এবাৰ এইবিলাক চাওক নাই 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 তো গাইছ কৌশিকে মোক এই বুট ভাজা খুৱাব কেইটা আৰু খুৱাবা কি খা যদি খাবি ভালকৈ খুৱাব লাগিব এই বঢ়িয়া মানে বস্তুখিনি দেখি ভাল লাগিছে খাই ভাল লাগিব সেইপিনে হেঙুল থিয়েটাৰ
চলি আছে নাত ৰখেৰে জীপাল নিশা ৰং বিৰঙৰ মেলা খেলা নাত ৰখেৰে জীপাল নিশা ৰাখো চবৰ চন্দে চন্দে আজিপুৰ যোৱা বছৰ নাট্য বৰ্ষত আহি আছে আমাৰ সকলোৰে মৰমৰ ৰবিদা এচক লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী মামা প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান কেনে কৈছে ভাল না এখানে ভাল বস্তু দিছে একদম চাব লগা বস্তু আছে গাইছে ইয়াতে ওই যে নলবাড়ি রাখ আমার নলবাড়ি রাখ ও নলবাড়ি রাখ আমার নলবাড়ি রাখ ও নলবাড়ি রাখ আমার নলবাড়ি রাখ देखो ऐसे राम है तू तो सब শক্তিপীঠ আৰু শ্ৰীবৃদ্ধি ভাৰত মাতাৰ প্ৰতিজন সন্তানৰ জীৱন তাৰ বাবে তুচ্ছ প্ৰাণ বলিদান উজ্জীৱিত হৈ এই দেশৰ নাৰায়ণ ৰূপী জনগণ অপৰূপ প্ৰকৃতি হাজাৰ অযুত বছৰীয়া পুৰাতন সংস্কৃতিৰ সেৱা সংৰক্ষণ আৰু উত্তৰণৰ বাবে মৃত্যু কাল কৰি যাব পাৰোঁ আশীৰ্বাদ কৰোঁ আমি যেন নিজকে এজন সুনাগৰিক ৰূপে গঢ় দিয়াৰ সমান্তৰালভাৱে গাইছ আমি মিনা বজাৰলৈ যাই আছোঁ বহুত জেগা খোজকাঢ়ি আহিলোঁ একদম মানে ভৰিৰ বিষ উঠি গৈছে এইটো চক গাইছ মহাকাল কচিগড়ে বোলে ভৰি বিষ উঠিছে কৌশিক আশা আছেতো আশা আছে পৃথিৱীখন ধুনীয়া সেইকাৰণে জীয়াই আছো না তো সেইকাৰণে আমি যাই পামতো তো বলাক পাৰিম না এক্সপাৰ্ট নহয় নেকি ইমান এম নাই ট্ৰায়েল কৰিব দিব না এটা ফোৰ দিব লাগে না ইয়াতে ভৰালে কি পাব আমাৰ হেমা মালিনী বাইদেউ আমাৰ আহি গ'ল বাদ দিয়া হেমা মালিনী আমাৰ হাতকো কিন্তু ফেলে দিবা নোৱাৰি তো গাইছে এইখন চাওক এইখন পাৰ্মানেণ্ট গেট ইয়াতে অসমৰ কলা সংস্কৃতিবিলাকক ধৰি ৰাখিব চেষ্টা কৰিছে ইয়াত চব পূজাপালি কি ধুনীয়াকৈ দেখুৱাইছে প্ৰায়ভাগ কলা সংস্কৃতিকে দেখুৱাইছে ইয়াতে এয়া অসম বিখ্যাত ঘৰ ইয়াতে ঢুলীয়া সংস্কৃতি দেখুওৱা হৈছে এয়া চাওক একদম ধুনীয়াকৈ সাজিছে গাইছে এয়া পাগলা হাতিয়ার পারে পারে ভক্তির খর জোয়ার উঠে গুপি খবর নাচে
মিনা বজাৰ বিচৰি আমি পাকলা কুত্তা ঘূৰা দিছোঁ কৈছি কেনা ঘূৰছোঁ মোৰ মুখেদি ভাত খাই নাই আৰু পাৰবা না আছোঁ মানে অলপ আৰু যাই পেলাই ঘৰ মই আহোঁ নেকি তাক লৈ নাযাওঁ আমি নাযাওঁ মিনা বজাৰত যামেই ন যামেই তো মিনা বজাৰত লৈ যাই আছোঁ আমি কৌশিকে কিবা পুলিচ আহিছে কিহৰ পুলিচ আহিছ মোৰ বিশেষটো পুৰুষমুখী নাই নেকি এইখিনি চাওক আই লাভ নলবাৰী ধুনীয়া ফটো উঠা প্লেচ ইয়াতে ফটো উঠি থকা আপোনালোকে দেখিছে তো ফাইনেলি মিনা বজাৰ মেইন ওই যে নলবাড়ির রাত ও আমার নলবাড়ির রাত ও আজি হরি মন্দিৰৰ পাকর আমি আগলৈকে যাই আছোঁ আপোনালোকক দেখাই আছোঁ যামে ঘৰত কিবা খাব লাগিছিলে খাই লৈ যাম কিবা এটা খাই লৈ যাই আছোঁ গাইজ ফাইনেলি আমি কিবা অলপ খাবলৈ আহি গ'লোঁ তাৰপৰা আহি গ'লোঁ জাগাত লচি অলপ লাগছে খাবা খাওঁতে খাবি দেখা তো এয়া কি এই ভিডিঅ' বন্ধ শিকে খাব নোৱাৰি খা না দেখাবা আৰম্ভ চিকেন বিরিয়ানি दिल्ली की मशहूर बिरयानी खाके अच्छा लगा বঢ়িয়া লাগছে नलबारी कह दी আছে এখন এখন পুলিচ ষ্টেচন তাৰে সন্মুখে দি আছে এয়া পুলিচ ষ্টেচনৰ সন্মুখে দি আছে আপোনালোকে আহিলে খাব বিৰিয়ানী একদম ধুনীয়া হয় ঠাণ্ডা কেনা ঠাণ্ডাটো বেলেগ এতিয়া জানো যাই পাম না ঘৰ কেনে লাগছে কাছা পুৱাৰ পৰা নতুন কি কৰি আছে গাইজ মুম্বাই বাৰলৈ কালি পঢ়িতা বাজতো ঘুমাই নাছো কেনা যি লাগছে গাছা ইচ্ছাত বিচাৰ লাগছে পুৰা এৰা ফটো কৰে ভিডিঅ'বোৰ চাব আকৌ মানুহ নালা দিয়া দে এই ইয়াৰ ভিডিঅ' কথা চাবগৈ আহিছে ভালেই অলপ জমিনি কৰে আমি মই মাজে মাজে আমাৰ চৌকা মানুহবিলাক চাব লাজ হ'ব যা এই আগত অলপ বেছি কৰিছে বাৰু